কুৱেশ্যন নম্বৰ 1 অসমৰ কিমানখন জিলাই ভূটানৰ লগত সীমা নিৰ্ধাৰণ কৰিছে উত্তৰ 4খন জিলাই ভূটানৰ লগত সীমা নিৰ্ধাৰণ কৰিছে দৈনিক অগ্ৰদূত বাতৰি কাকতৰ সম্পাদক কোন আছিল উত্তৰ কনক সেন ডেকা বৈশাগু নৃত্য কোন জনগোষ্ঠীৰ লোকনৃত্য উত্তৰ বড়ো জনগোষ্ঠীৰ লোকনৃত্য পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমান ঘাটিৰ নাম কি উত্তৰ ৰৰয়া বিমানবন্দৰ ৰাজ্যিক চলচ্চিত্ৰৰ বঁটা লাভ কৰা প্ৰথম ছবিখনৰ নাম কি উত্তৰ মুখ মুক্তি কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ কোনে নিৰ্মাণ কৰিছিল উত্তৰ গদাধৰ সিংহই 1681 চনত নিৰ্মাণ কৰিছিল ৰেনেছা অসম বঁটা প্ৰথম কাক প্ৰদান কৰা হৈছিল উত্তৰ তৰালী শৰ্মা বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি উত্তৰ পূবেৰুণ মেঘালয় ৰাজ্যিক কেতিয়া অসমৰ পৰা পৃথক কৰা হৈছিল উত্তৰ 1972 চনত অসমৰ পৰা পৃথক কৰা হৈছিল অসম মিজোৰাম ৰাজ্যৰ মুঠ সীমাৰেখাৰ দৈৰ্ঘ্য কিমান উত্তৰ 164.6 কিলোমিটাৰ অসম চুক্তি কেতিয়া হস্তাক্ষৰ কৰা হৈছিল উত্তৰ 15 আগষ্ট 1985 চনত হস্তাক্ষৰ কৰা হৈছিল ভোগদৈ নদীখনক পূৰ্বতে কি নামেৰে জনা গৈছিল উত্তৰ দৈচি নদী নামেৰে জনা গৈছিল নিতাই ধুবুনী ঘাট অসমৰ কোন ঠাইত আছে উত্তৰ ধুবুৰী অসমৰ কোন ঠাইক উদ্যোগ নগৰী বুলি কোৱা হয় উত্তৰ বঙাইগাঁও গৌৰী দৌল কোনে নিৰ্মাণ কৰিছিল উত্তৰ ফলেশ্বৰী কুঁৱৰী দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ সদৰ ঠাইৰ নাম কি উত্তৰ হাটহেঙিমাৰী পূবৰ পৰা পশ্চিমলৈ অসমৰ মুঠ দৈৰ্ঘ্য কিমান উত্তৰ 720 কিলোমিটাৰ মদন কামদেৱ দেৱালয় কোনটো পাহাৰৰ ওপৰত আছে উত্তৰ দেৱানগিৰি পাহাৰৰ ওপৰত আছে মৌল আলিপথটো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল উত্তৰ কমেলশ্বৰ সিংহ চিলাৰায় যাত্ৰীবাহী ট্ৰেইনখন কোন ঠাইৰ মাজত চলে উত্তৰ গুৱাহাটী নিউ বঙাইগাঁও চিৰ চেনেহী মোৰ ভাষাজনী গীতটোত কোনে ৰচনা কৰিছিল উত্তৰ মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল ৰুক্মণী হৰণ নাটকখন ৰচনা কোনে কৰিছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল অসমৰ কোন ঠাইত আজান পীৰ দৰগাহ আছে উত্তৰ শিৱসাগৰ পদ্মভূষণ পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন উত্তৰ অমিয় কুমাৰ দাস অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা কি উত্তৰ বড়ো ভাষা অসমৰ কোনটো নৃত্যক পখিলা নৃত্য বুলি কোৱা হয় উত্তৰ বাগুৰুম্বা নৃত্যক পখিলা নৃত্য বুলি কোৱা হয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ